Hello everyone. কি খবৰ আপোনালোকৰ? মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 6:20 আৰু এতিয়া চাহ খাবৰ টাইম হৈছে। গতিকে আহকচোন চাহ খাওঁ আমি একেলগে। চাহ ৰেডি হৈ গ'ল। চাহ খাই আজৰি হৈ আহি একেবাৰে ভাতত লাগিছোঁ। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কি বনাওঁ। মই প্ৰথমতে কণীটো আমলেট কৰিছোঁ। ইয়াতে পিঁয়াজৰ পাত, পিঁয়াজ, ধনিয়া পাত আৰু জলকীয়া, হালধি নিমখ দি কিনে মই কণী বনাইছোঁ। এতিয়া বনাম তৰকাৰী। এই একেখিনি তেলতে মই আৰু অকণমান তেল এড কৰি দিছোঁ। মই এতিয়া ফুলকবি আৰু আলুখিনি আছে।